গুড মৰ্ণিং। বহুত দিনৰ মূৰত আজি এটা মিনি ব্লগ লৈ আহিলোঁ। ঘৰতে আছিলোঁ, বৰ হয়। হঠাতে বায়ে ফোন কৰিলে, এটা ঠাইলৈ আজি ফুৰিবলৈ যাম, তেওঁ ওলাবি। যাওঁ নাযাওঁকৈ ময়ো ওলাই গ'লোঁ। পিছত গম পালোঁ ভিনদেউয়ে হেনো সোণাপুৰ ৰিজৰ্টলৈ লৈ যাব। আৰু গম পাইছিলোঁ বাৰু তাতে যে বহুত ধুনীয়া ধুনীয়া ৰিজৰ্ট আছে, কিন্তু যাই পোৱাৰ সৌভাগ্যটো নাছিলে। আজি গ'লোঁ, তাত ভাল লাগিল। খুবেই ধুনীয়া পৰিৱেশ হয় আৰু গছ গছনিৰে ভৰা। ৰাস্তাটো যে হাতী গড় এইবোৰ মানে মূৰ্তিবিলাক বনাই থৈছে। ইমান ধুনীয়া পৰিৱেশ। আৰু গাড়ী নিলে যে আপোনালোকে চিন্তাই নকৰিব, বহুত ডাঙৰ এৰিয়া হয়, ধুনীয়াকৈ থৈ দিব পাৰিব। আৰু ওলাই গৈছোঁ যিহেতু তাত আৰু নাখামনে, পূৰা খাইছোঁ আৰু ঠিকমতে। ডিনাৰটো তাতেই কৰি আহিলোঁ আৰু খুবেই টেষ্টি আছিলে। ধাবা এখনত ৰখি কিনে আমি তাত খালোঁ। খাই লৈ আৰু এইজনীক চাওকচোন, তাতে গান বাজি আছিলে, তাই একেবাৰে নাচিয়ে আছে। কি যে হ'ব। আৰু এইবিলাক শহাপহুবিলাক দেখি কিনে